হেল্ল' গাইছ, আজি আকৌ এটা নতুন ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ, এতিয়া মই যাম ক'ৰবালৈ যাম। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাওক। মই ক'লৈ যাওঁ, কিয় যাওঁ, গোটেইখিনি কথা ভিডিঅ'টোত গম পাব। তো দেৰি নকৰি তো বলক গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এই চাইপাৰা ৰাস্তা দি চাওক গাইছ, এই চাইপাৰা ৰাস্তা দি এতিয়া মই যাই আছোঁ। চাওক গাইছ, চাওক আৰু এই সেই আলিটোৰ আগত আপোনালোকে নিশ্চয় দেখিছে আৰু যোৱা ভিডিঅ' মখানতো আছে। আলিটোত এপান দি গৈছিলোঁ, এইফালে এই আলিটো দি যাম আৰু আমাৰ চকুৰ পৰা সেইফালে যাম আৰু ক'ৰলৈ যাওঁ গোটেইখিনি কথা ভিডিঅ'টোত গম পাব। চাওক গাইছ, তো কৈছা তেতিয়া অলপ আহি পালোহি আমাৰ এই আলিটোদি। পুৰা ৰ'দ দি আছে আৰু গাইছ। আজি অলপ ৰ'দটো কমে, কিন্তু যোৱাকালি আৰু পৰহি বহুত ৰ'দ দিছে। আজি অলপ এনে কমে। এতিয়া আহি আছোঁ আমাৰ একদম এতিয়া বতাহো বলি আছে। এতিয়া চাওক গাইছ, এইবিলাক বতাহ বলি আছে আৰু বিজুলী গছ গছনি অলপ এতিয়া আমাৰ আছে। সেই বতাহটো অলপ লাগি থাকে আৰু নাই গৰমত থাকিলেও অলপ গছৰ তলত বহিলে বতাহ লাগিলে ভাল আৰু ফেনত চাই ভাল বাতা পাই একদম বঢ়িয়া লাগে আৰু গাছ। একদম গৰম অনুভৱ নহয় আৰু গাছৰ তলত বহিলে। চাওক এই আলিটো দি যাই আছোঁ। চাওক আৰু গাছ, একদম গছ গছনিৰে আৱৰা একদম। চাওক বতাহ লাগি আছে অলপ অলপ, একদম যিমান ৰ'দ দিছে আৰু গছৰ তলত সেইখিনি অনুভৱ নহয় আৰু একদম বতাহ লাগি থাকে আৰু ভাল লাগে একদম। চাওক আৰু এই আলিটো দি যাই আছোঁ। তো গাইছ, যাই থাকোঁতে দাদা এজনক লগ পালোঁ। দাদাজনে মোক এই চকলৈকে থৈ গ'ল বাইকেদি। চাওক গাইছ, তো তাৰপিছত মই গাইছ ই ৰিক্সাত উঠি গ'লোঁ। এয়া ই ৰিক্সাত উঠি পেলাই মই যাই আছোঁ। মই আচলতে বাবুনি গাঁৱলৈ যাই আছোঁ গাইছ। তাৰমানে কিবা এটা কামত। আপোনালোকে চাই থাকক মই কি কামত যাই আছোঁ গোটেইখিনি গম পাব। আমাৰ এই চকৰ পৰা ই ৰিক্সাত উঠি গ'লোঁ বাবুনি গাঁৱলৈকে। প্ৰায় 10 টকামান ল'ব আৰু এজনৰ। তো এতিয়া মই লাহে লাহে বাবুনি গাঁৱলৈকে আহি পালোহি। চাওক গাইছ, এতিয়া যাই আছোঁ মই। তো গাইছ, এতিয়া চাওক মই এই বাবুনি গাঁৱৰ ৰেলৰ তলৰ টানলটো পাই গ'লোঁ। ওপৰত দি ৰেল যায় আৰু তলেদি যাব লাগে। চাওক গাইছ, এতিয়া যাই আছোঁ। তো চাওক গাইছ, এতিয়া মই বাবুনি গাঁও আহি পালোঁ। তেতিয়া মই বাবুনি গাঁৱত চাওক গাইছ, এতিয়া আপোনালোকক দেখুৱাই আছোঁ এই বাবুনি গাঁৱত। আৰু আগতেও আহিছিলোঁ মই কলেজৰ ইউনিফৰ্মযোৰা চিলাব দিবৰ কাৰণে। এতিয়া আকৌ আহিছোঁ। চাওক গাইছ, এতিয়া মই বাবুনি গাঁৱত। তো গাইছ, এতিয়া মই আহিলোঁ এই আগৰ চিলাব দিয়া কাপোৰযোৰা ইউনিফৰ্ম কলেজৰ ইউনিফৰ্মযোৰা চিলাব দিয়া দোকানখনত আছোঁ। চাওক গাইছ, সেই দোকানখনতে আহিছোঁ। এনেই ৰখি আছোঁ আৰু আচলতে মই এতিয়া গাইছ বেংকৰ কাম এটাৰ বাবে আহিছোঁ। সেই বেংকৰ কামটো এতিয়া ৰখি আছোঁ, হোৱা নাই। তাৰমানে মোৰ একাউণ্টটো ভালকৈ লগ ইন কৰিব লাগে আৰু। চাওক গাইছ, এতিয়া অলপ ঠিক কৰিবলৈ আহিছোঁ একাউণ্টটো। তো গাইছ, চাওক এতিয়া মোৰ কামখিনি হৈ গ'ল। মই এতিয়া ঘৰত যাবৰ কাৰণে ৰেডি হৈছোঁ। চাওক গাইছ, এতিয়া মই বাইকেদি ঘৰত লগি যাই আছোঁ আমাৰ এই বাবুনি গাঁৱৰ পৰা মেইন ৰোডত। চাওক গাইছ, এতিয়া যাই আছোঁ মই। তো গাইছ, চাওক এতিয়া মই আমাৰ এই আলিটো পাই গ'লোঁ। আমাৰ এই আলিটোদি যাওঁতে এপান দি গৈছিলোঁ। চাওক গাইছ, এই আলিটোদি পাই গ'লোঁ আমাৰ ঘৰে আগত। চাওক গাইছ, এতিয়া আমি পাই গ'লোঁ ঘৰ। এতিয়া আহি পালোঁ ঘৰ। চাওক আমাৰ এই চাইপাৰা ৰাস্তাটো চাওক আৰু এইফালে দিয়ে গৈছিলোঁ আৰু এতিয়া আহি পালোঁ। তো গাইছ, আজিৰ ভ্লগটো কেনেকুৱা পালে, ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে এইখিনি আছিল। বাই বাই গাইছ।